বিগত কেইটামান মাহ ধৰি ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং এটা গান। শ্ৰীলংকাৰ সিংহলী ভাষাৰ এটা মিঠা গানে হৃদয় জিলিছে অনুৰাগীৰ। 28 বছৰীয়া গায়িকা য়োহানী ডি চিলভাৰ কণ্ঠৰ মানিকে মাগে হিথে শীৰ্ষক এই গানটো এতিয়ালৈ নুশুনালোক হয়তো নোলাব। গানটোৱে সমগ্ৰ বিশ্বত এনেদৰে বিয়পি গৈছে যে য়োহানী এতিয়া তাৰকা হৈ পৰিছে। বলিউডৰ তাৰকাৰ পৰা সাধাৰণ লোকলৈ বিভিন্নজনে এই গানত ৰীল বনাইছে আৰু শ্বেয়াৰ কৰিছে। কিছু পূৰ্বে ৰাণু মণ্ডলৰ কণ্ঠটো এই গানটো ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত। কিন্তু এই গীতটো গাবলৈ গৈ এইবাৰ এজন লোকে যি কৰিলে সেই কাণ্ডও এতিয়া ভাইৰেল। এটা ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা সেই ভিডিঅ'টো পোষ্ট কৰা হৈছে। ভিডিঅ'টোত মানিকে মাগে হিথে গীতটো গাব পৰা নাই লোকজনে তেওঁৰ গানটো গোৱাৰ প্ৰচেষ্টা দেখিলে হাঁহি উঠিব আপোনাৰ। এই ভিডিঅ'টোৱে কিছু সময়ৰ বাবে হ'লেও আমোদ দিব আপোনাক। ৰাণু মণ্ডলৰ পিছত এইবাৰ আহিল নতুন প্ৰতিভা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডে আসাম।